জিকে আসামলৈ স্বাগতম জনাইছোঁ। সেকশন এছিষ্টেণ্টৰ হৈ যোৱা 1 তাৰিখে পৰীক্ষাৰ প্ৰশ্নসমূহৰ আলোচনা কৰিছোঁ। এইটো পাৰ্ট 2, ইয়াৰ আগতে পাৰ্ট 2 আলোচনা কৰা হৈছে পাৰ্ট 1, আৰু আজিৰ পাৰ্টটোৰ প্ৰথম প্ৰশ্নটো হ'ল পেন্সিল কিহেৰে তৈয়াৰ কৰা হয়, আৰু ইয়াৰ উত্তৰ হ'ল গ্ৰেফাইট। পেন্সিল গ্ৰেফাইটেৰে তৈয়াৰ কৰা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ইছৰোৰ অধ্যক্ষ কোন, আৰু এইটো মৰ্নিং শ্বিফ্টত আহিছিলে, আৰু ইয়াৰ উত্তৰ হ'ল কে শিৱন, আৰু ইছৰোৰ অধ্যক্ষ কে শিৱন। 3 নম্বৰ, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল, আৰু 40তম বৈঠক অনুষ্ঠিত হৈছিল জেনেভাত, আৰু 25 ফেব্ৰুৱাৰীৰ পৰা 22 মাৰ্চলৈ অনুষ্ঠিত হৈছিল। আৰু 4 নম্বৰ, 2019 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধ্যক্ষ কোন, আৰু ইয়াৰ উত্তৰ হ'ল ডক্টৰ কে কস্তুৰী ৰংগন, আৰু ইয়াৰ উত্তৰ ডক্টৰ কে কস্তুৰী ৰংগন। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, সুনীল গাভাস্কাৰে প্ৰথম এদিনীয়া শতক কোনটো দলৰ বিৰুদ্ধে বনাইছিল, আৰু প্ৰথম শতক বনাইছিল নিউজিলেণ্ডৰ বিৰুদ্ধে 1987ত, আৰু ৱৰ্ল্ড কাপত বনাইছিলে 103 ৰান বনাইছিলে 88 বলত, আৰু প্ৰথম ৱৰ্ল্ড কাপতে বনাইছিলে প্ৰথম শতক সুনীল গাভাস্কাৰে। তাৰপিছত 6 নম্বৰ, 1 ফেব্ৰুৱাৰী 2014 যদি সোমবাৰ আছিল তেন্তে 2 মাৰ্চত কি বাৰ আছিল, আৰু 1 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ 30 দিন হয়, গতিকে সোমবাৰ আছিল, গতিকে মঙ্গলবাৰ হ'ব 30 দিনত। 7 নম্বৰ প্ৰশ্ন, এবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নটোৰ ফালে। ICC 2019 বিশ্বকাপ ক্ৰিকেটত কিমানটা দল আছিল, গতিকে ক্ৰিকেটৰ পৰা 2টা আহিছে, ICCৰ পৰা ৱৰ্ল্ড কাপৰ পৰা 2টা আহিছে, প্ৰথম কোন বিজয় হৈছিল, আৰু ইয়াৰ উত্তৰ হ'ল 10টা। এইটো মৰ্নিং শ্বিফ্টত আহিছিলে, এই প্ৰশ্নটো মৰ্নিং শ্বিফ্টত আহিছিলে আজি। আৰু 8 নম্বৰ, ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়, আৰু মিছাইল মেন বুলি আমি সকলোৱে জানো, মিছাইল মেন বুলি APJ আব্দুল কালামক জনা যায়, আৰু এই প্ৰশ্নটো মৰ্নিং শ্বিফ্টত আহিছিলে আজি হৈ যোৱা সেকশন এছিষ্টেণ্টত। তাৰপিছত 9 নম্বৰ, আন্তৰ্জাতিক শ্ৰমিক দিৱস কিমান তাৰিখে পালন কৰা হয়, আৰু এইটো সকলোৱে জানে, আন্তৰ্জাতিক শ্ৰমিক দিৱস অৰ্থাৎ লেবাৰ ডে 1 মে তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস, গতিকে তাৰিখৰ পৰা আহে এটা প্ৰশ্ন, গতিকে তাৰিখৰ চাব পাৰে। 10 নম্বৰ, প্ৰথম 11টা স্বাভাৱিক সংখ্যাৰ যোগফল, আৰু এইটো গণিতত আহিছিলে, আৰু প্ৰথম 11টা স্বাভাৱিক সংখ্যাৰ যোগফল 66। গতিকে এইখিনি আছিলে, আৰু এইখিনি আমাৰ হাতত আহি পৰিছে এই 20টা প্ৰশ্ন, আৰু আগন্তুক অহাকালি আছে পৰীক্ষা, সেইখিনি আমি দিবলৈ চেষ্টা কৰিম, কেনেকুৱা ধৰণৰ আহিব বা আহিছিলে, গতিকে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে